35,000 only. Only 35. কিবা প্ৰবলেম আছে নেকি? এখন দামটো আহিব আপোনাৰ 35,000. 47 only. Only 33,000. 33,000 আহিব আপোনাৰ 47,000. নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব দিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মেজি চুবুৰী মা খাদিজা মটৰ্ছৰ সন্মুখত, ছেকেণ্ড হেণ্ড বাইক ডিলাৰ। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে অসংখ্য বাইক আছে। তো নতুন নতুন ষ্টক আহিছে, অফাৰ কি, প্ৰাইচ কি, গোটেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব। তো দেৰি নকৰি ব্লগ ভিতৰলৈ সোমাই যাওঁ আৰু অনাৰৰ পৰা গোটেই ডিটেইলছখিনি আপোনালোকক জনাই আছোঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে মোৰ লগত এখন ডিলাৰৰ অনাৰ আছে। তো দাদা, আপোনাৰ নামটো কৈ দিব আৰু এড্ৰেছটো। মোৰ নামটো হ'ল আব্দুল হাকিম, মোৰ এড্ৰেছ হ'ল ডেকাজুলি। এতিয়া নতুন চিনেমা হল হৈ আছে ভেটাজুলি, তাৰ কাষতে আমাৰ ডিলাৰটো পাব। তো দেৰি নকৰি দাদা, ক'ৰ পৰা আৰম্ভ কৰিম? এবাৰ কৰিলে হ'ল এফালৰ পৰা ন? স্কুটিৰ পৰা। এখন স্কুটি, এইটো মডেল দাদা? 2020 মডেল। 2020 মডেল ন? হয়। এখন প্ৰাইচ কিমান ৰাখিছে? এখন প্ৰাইচ ৰাখিছে আপোনাৰ 55। হুণ্ডা গাজিয়া ন? গাজিয়া। দেখিবলৈ পাইছোঁ এটা হুণ্ডা স্কুটি আছে, খুব ধুনীয়া কণ্ডিশ্যন। তো দাদা, এইটো কিমান চনৰ মডেল? এখন আপোনাৰ 2021 মডেল হয়। 21 মডেল। প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আপোনাৰ আহিব 55,000। 55 ন? 21 মডেল, 2021 মডেল। আৰু আপোনালোকৰ ডিলাৰৰ ৰিফাইনেন্সৰ ব্যৱস্থা আছে নেকি? হৈ যাব। ৰিফাইনেন্স হৈ যাব ন? আৰু ইফালে ছুপাৰ স্প্লেণ্ডাৰ এখন আছে, এইখন কিমান চনৰ? এখন 2014 মডেল। এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আপোনাৰ আহিব 35,000। 35,000 অনলি? অনলি 35। কিবা প্ৰব্লেম আছে নেকি? একো প্ৰব্লেম নাই। ইঞ্জিনৰ কিবা প্ৰব্লেম নাই, তেল ভৰাব চলাব। তেল ভৰাব চলাব ন? হয়। খুব ধুনীয়া কণ্ডিশ্যন। আৰু এটা কথা, মোৰ চেনেল চাই পেলাই কোনোবা আহিলে কিবা ডিছকাউণ্ট পাব নে নাই? অলপমান ডিছকাউণ্ট কৰি দিম। ডিছকাউণ্ট পাব ন? আৰু পূজা আহি আছে, যিহেতু বিশ্বকৰ্মা পূজা আগত আহিছে, কিবা অফাৰ স্পেচিয়েল থাকিলে জনাই দিব। আৰু এইখন হৈছে TVS-ৰ, কি হয় এইখন? TVS ভিক্টৰ ন? এইখনৰ কিমান চনৰ মডেল? 2018 মডেল। 18 মডেল। প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আহিব আপোনাৰ 35,000। 35,000 অনলি? তো ভিউৱাৰ্ছ, আপোনালোকে শুনিবলৈ পাইছে কিমান কম দাম কৈছে দাদাই, যিহেতু বিশ্বকৰ্মা পূজা আহিছে তাৰ কাৰণে। তো আপোনালোকে ইয়াত আহিলে একে কম দামত আপোনালোকে মন পচন্দ এখন বাইক লৈ যাব পাৰিব। আৰু এইখন হৈছে হিৰো ছুপাৰ স্প্লেণ্ডাৰ ন? হয়। এইখন কিমান চনৰ? এখন 2017 মডেল। 17 মডেল ন? এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখন দামটো আহিব 47। 47 অনলি? গাড়ী খুব ধুনীয়া। ভিউৱাৰ্ছ, আপোনালোকে চাওক, টিপটপ কণ্ডিশ্যনত আছে একদম। গাড়ীৰ ক'তো গ্ৰেছ দেখিবলৈ পোৱা নাই। আৰু অনাৰে আমাক জনাইছে কোনো প্ৰব্লেম নাই, প্ৰব্লেম থকা গাড়ী তেওঁলোকে নাৰাখে। আৰু এইফালে আছে বাজাজ ডিস্কভাৰ এখন কিমান চনৰ? এখন 2014 মডেল। হয়। এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখন আহিব 33,000। 33,000 অনলি? তো ভিউৱাৰ্ছ, বহুতে মোক সুধি আছিল যে কম দামৰ বাইক লাগে, তো আপোনালোকে এইখন ডিলাৰত আহিলে পাই যাব। খুব কম দামত ভাল কণ্ডিশ্যনৰ বাইক আছে, আৰু পিছলৈ আৰু আছে, তালৈকে দেখাই। এইখন হৈছে গ্লেমাৰ। এইখন কিমান চনৰ? 2018 মডেল। হয়। এখন প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আহিব আপোনাৰ 47,000। কিমান? 47 অনলি? আৰু ইফালে আছে এখন ছুপাৰ স্প্লেণ্ডাৰ। এইখন কিমান চনৰ জনাই দিব? 2021 মডেল। এইখনৰ দামটো আহিব আপোনাৰ 55,000। 55,000। ইয়াত কিবা ডিছকাউণ্ট হ'বনে? হৈ যাব। আপোনাৰ চেনেলত কোনোবা যদি আহে, হয়, অলপমান 2,000 টকা ডিছকাউণ্ট কৰি দিম। নিশ্চয়। আৰু ইফালে আছে এখন স্কুটি, এইখন হুণ্ডা ডিঅ'। হয়। এইখন কিমান চনৰ? 2021 মডেল। 21 মডেল। এইখন প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আপোনাৰ আহিব 55,000। 55,000। আৰু ইফালে আছে গ্লেমাৰ এখন। এই গ্লেমাৰটো কিমান চনৰ? 2016 মডেল। 2016 মডেল। ইয়াৰ প্ৰাইচ কিমান ৰাখিছে? 46,000। 46,000 অনলি? এইফালে নেক্সট আছে। এইফালে আছে আৰু ভিতৰত আৰু আছে ষ্টকত। NS। এইখন হৈছে NS। কিমান এইটো? NS 160 ন? হয়। এইটো কিমান চনৰ? 2020 মডেল। 20 মডেল। আৰু ইয়াৰ প্ৰাইচ কিমান ৰাখিছে? 67 আহিব। 67। আৰু এয়া দেখিবলৈ পাইছে TVS ৰেডিয়ন, খুব ধুনীয়া কণ্ডিশ্যন, কালাৰ খুব ধুনীয়া হৈ আছে। আৰু এইখনৰ কিমান চনৰ মডেল? এইখন আপোনাৰ 2023 মডেল। আৰু এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আহিব 55,000। 55,000 অনলি? আৰু এইফালে আছে পালচাৰ এখন 150 নে? 125। কিমান চনৰ এইটো? এখন আপোনাৰ 2022 মডেল। 2022 মডেল। প্ৰাইচ কিমান ৰাখিছে? এইখনৰ দামটো আহিব আপোনাৰ 65,000। 65,000। হয়। ৰিফাইনেন্সটো হ'ব? হৈ যাব। এইটো হৈছে পালচাৰ। হয়। এইটো কি মডেল? 180 মডেল। 180 ন? কিমান চনৰ? 2019 মডেল।
প্ৰাইচ কিমান ৰাখিছে ইয়াত এখনৰ 65,000 55,000 অনলি অনলি আৰু এইফালে আছে এখন এখন 220 220 মডেল 220 ন হয় এটা কিমান চনৰ 2020 মডেল 20 মডেল ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ আপোনাৰ দামটো আহিব 75,000 কিছু কম হ'বতো হৈ যাব 5,000 টকা ডিসকাউন্ট কৰি দিম আপোনাৰ চেনেলত কোনোবাই যদি চাই কেনে আহে আৰু এইফালে আছে ক্লাছিক 350 নে হয় 350 ক্লাছিক 350 মোৰ ভিউৱাৰ্ছে কোনোবাই জনাইছিল যে ক্লাছিক 350 লাগে তো ইয়াত এখন ক্লাছিক 350 আছে আৰু এখন কিমান চনৰ এখন 2018 মডেল 18 মডেল ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ দামটো আহিব 75,000 75,000 এয়া চাওক আপোনালোকে খুব ধুনীয়া কণ্ডিশ্যনত তো ক্লাছিক 350 লাগে কাৰোবাক ইয়াৰ পৰা আহি পেলাই এখন লৈ যাব পাৰিব এয়া আপোনালোকক দেখাই দিছোঁ চকাও ধুনীয়া হৈ আছে একদম ধুনীয়া কণ্ডিশ্যনত আছে আৰু ভিতৰত আছে তো ভিতৰলৈকে গৈ আছোঁ তো বলক তাত নেক্সট আছে এটা আপোনাৰ MT50 কিমান চনৰ 2020 লাষ্টৰ 2020 লাষ্টৰ ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ দামটো আপোনাৰ আহিব 1,15,000 1,15,000 ন হয় এইটো নতুন কিমান পৰে নতুনটো এতিয়া 2 লাখৰ ওপৰত পৰে 2 লাখৰ ওপৰত পৰে এইটো ৰিফাইনেন্স হ'ব ন ডিফাৰেন্স হৈ যাব আৰু এখন আছে হিৰো স্প্লেণ্ডাৰ তো মাইলেজ দিয়া গাড়ী বহুতে বিচাৰে যে মাইলেজ দিয়া গাড়ী লাগে এয়া চাওক আপোনালোকে কিমান ধুনীয়া কণ্ডিশ্যনত আৰু এইটো কিমান চনৰ 2022 মডেল 2022 মডেল হয় ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ প্ৰাইচটো আপোনাৰ আহিব 65,000 65,000 ন আৰু এইফালে আছে স্কুটি এভেইলেবল এখন আপোনাৰ হুন্ডা ডিঅ ন ডিঅ এইটো কিমান চনৰ 2022 মডেল 22 ন ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ 65,000 65,000 আৰু এইফালে আছে এখন এখন হুন্ডা এখনৰ ডিঅ এখন কিমান চনৰ এখন 2021 মডেল 21 মডেল ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখন আপোনাৰ 55,000 দি দিম 55,000 অলপমান ডিসকাউন্ট কৰি দিম আপোনাৰ আৰু এটা কথা আপোনাক সুধিব বিচাৰো যে আপোনালোকৰ ইয়াত কিবা ডিফেক্টেড গাড়ী ৰাখে নেকি আপোনালোকে ইঞ্জিনৰ কিবা প্ৰব্লেম আছে নাই নাই আমাৰ তাত পুৰা চিলিণ্ডি পাব চিলিণ্ডি পাব এখন আছে হুন্ডা এখন কি হুন্ডা গেজিয়া ন হয় এখন কিমান 2018 মডেল হয় এখনৰ আপোনাৰ দামটো আহিব 46,000 হয় হয় আৰু এইফালে আছে এপ্ৰিলা 125 ন 125 এখন কিমান চনৰ 2018 মডেল 18 মডেল ন ধুনীয়া কণ্ডিশ্যনত আছে ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ দামটো আপোনাৰ আহিব 65,000 ন হয় আৰু এইফালেও আছে এভেইলেবল স্কুটি আপোনাৰ এখন TVS এন্ট্ৰক হয় হয় এইটো কিমান চনৰ 2021 মডেল 21 মডেল ইয়াৰ প্ৰাইচটো কিমান এখনৰ দামটো আহিব 65,000 আৰু এইফালে আছে TVS এন্ট্ৰক এখন কিমান চনৰ এখন 2022 মডেল হয় ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ দামটো আপোনাৰ আহিব 63 হলে দি দিম একদম নতুন হৈ আছে চকাখিনিলৈকে নতুন হৈ আছে আপোনালোকে চাওক ভিউৱাৰ্ছ কালাৰ খুব ধুনীয়া আৰু কতো ক্ৰেছ দেখিবলৈ পোৱা নাই তো কোনোবাই স্কুটি বিচাৰে ইয়াত আহিলে আপোনালোকে এভেইলেবল স্কুটি কানেকশ্যন পাই যাব আৰু ইফালে আছে এন্ট্ৰক এখন কিমান চনৰ এখনৰ 2022 মডেল 22 মডেল ন হয় ইয়াৰ প্ৰাইচ কিমান ৰাখিছে এখনৰ দামটো আহিব আপোনাৰ 57 আৰু ইফালে আছে ইয়ামাহা জেডাৰ হয় এখন কিমান চনৰ 2018 মডেল 18 মডেল ন ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে এখনৰ দামটো আহিব 35,000 অনলি তো ভিউৱাৰ্ছ আপোনালোকে শুনিবলৈ পাইছে কিমান কম দামত ইয়াত স্কুটি দি আছে তো আপোনালোকে এখন ডিলাৰত ভিজিট কৰিব মোৰ স্ক্ৰীনত নম্বৰ দিয়া আছে আৰু এইখন হৈছে হুন্ডা এক্টিভা হয় 5G এইটো কিমান চনৰ 2019 মডেল কিমান বুলি ক'লে প্ৰাইচ এখনৰ দামটো আপোনাৰ 55,000 হয় আৰু এইফালে এইটো আপোনাৰ ডেষ্টিনি এইখনৰ প্ৰাইচ কিমান ৰাখিছে এখন দামটো আপোনাৰ আহিব 45,000 এইটো কিমান চনৰ 2019 মডেল 19 মডেল ন হয় স্কুটিবিলাক খুব ধুনীয়া আৰু এইটো হৈছে আপোনাৰ TVSৰ এন্ট্ৰক এইখন কিমান চনৰ 2019 মডেল 19 মডেল ন ইয়াৰ প্ৰাইচটো কিমান আহিব এখনৰ দামটো আপোনাৰ আহিব 55,000 হয় আৰু ইফালে আছে হুন্ডা গাজিয়া ন এখন কিমান এখনৰ দামটো আপোনাৰ আহিব 48,000 কিমান চনৰ বুলি ক'লে ইয়াত 2019 মডেল 2019 মডেল ন এইফালে বাইক আছে এখন TVS Apache ন হয় এইটো কিমান এইটো এখন হ'ল আপোনাৰ 55 হলে দি দিম
55 এটা কিমান চনৰ 2018 মডেল 2018 মডেল ন হয় আৰু এইফালে আছে টিভিএচ এপাচি এইখন 2020 মডেল হয় এখন দাম আহিব 75000 75000 ন হয় কম বেছি তো হ'ব অলপ হৈ যাব 5000 মান হয় এইফালে আছে পালসার 125 125 ন এখন কিমান চনৰ এখন আপোনাৰ 2021 লাষ্টৰ মডেল 21 লাষ্টৰ মডেল ন হয় ইয়াৰ প্ৰাইসটো কিমান পৰিব এখনৰ দামটো আপোনাৰ আহিব 73 হলে আমি দি দিম 73 আৰু ইফালে আছে আপোনাৰ পালসার NS ন এটা কিমান 220 ন NS 160 160 হয় তো এইখন হৈছে পালসার NS 160 এখন কিমান চনৰ এখন আমাৰ 2018 মডেল ইয়াৰ প্ৰাইস কিমান আহিব এখন দামটো আপোনাৰ আহিব 65000 ন হয় আৰু ইফালে আছে পালসার আছে 150 এখন কিমান চনৰ 2019 মডেল হুম এখন আপোনাৰ দামটো আহিব 55000 অনলি আৰু ইফালে আছে 4B আপাচি এখন এপাচি হয় ন আপাচি হয় এখনৰ দাম কিমান আহিব এখনৰ দামটো আপোনাৰ আহিব 57 হলে দি দিম আমি 57 এটো কিমান চনৰ 2019 মডেল 19 মডেল ন হয় আৰু ইফালে আছে পালসার 150 এখন কিমান ৰাখিছে প্ৰাইস এখনৰ দামটো ৰাখিছো আমি 55000 হয় বাকি ককচোন কাগজ পত্ৰ আপোনালোকে নিজে বনাই নে হয় আমি ইন্সুরেন্স পলিউশন আমি দি দিম হয় ট্ৰান্সফাৰটো আমি কৰি দিম কাস্টমাৰৰ পৰা আমি পইচাটো আমি লৈ লম আৰু মই শুনিবলৈ পাইছো আপোনালোকে আজিলৈকে যিবিলাক বাইক সেল কৰে যে কিবা গ্যাৰেন্টি দিয়ে তেনেকা কিবা গ্যাৰেন্টি আছে নেকি গ্যাৰান্টি আছে আৰু যেহেতু বিশ্বকৰ্মা পূজা আহিছে স্পেশাল কিবা অফাৰ হ'ব নে অফাৰ হৈ যাব কোনোবা যদি আপোনাৰ চেনেলত কোনোবাই আহে যোগাযোগ কৰি আমি 5000 টকা ডিসকাউন্ট কৰি দিম বঢ়িয়া তো ভিউয়াৰ্স আপোনালোকে শুনিবলৈ পাইছে এখন ডিলাৰৰ অনাৰৰ মুখৰে আৰু বাইকৰ দাম স্কুটিৰ দাম বহুত কম কৈছে আপোনালোকে চাওক ষ্টক এভেইলেবল ইয়াৰ পৰা একদম এই বাহিৰলৈকে বহুত ষ্টকত আছে আৰু বহুত ভাল ভাল কণ্ডিশ্যনৰ স্কুটি বাইক আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু ইয়াত এজন কাষ্টমাৰ আছে এখন ডিলাৰৰ পৰা বাইক কিনা তেখেতৰ পৰা অলপ জানিম তো দাদা শুনিবলৈ পাইছো আপুনি ইয়াৰ পৰা বাইক কিনিছে আপুনি কেনেকুৱা পাইছে ভালে পাইছো ভালে পাইছে ন কি বাইক লৈছিল আপুনি মই টিভিএস লৈছো টিভিএস লৈছে দাম ঠিকে আছে নে দাম ঠিক আছে কিবা প্ৰব্লেম পাইছে নেকি বাইকৰ নাই নাই পোৱা ন তো কাগজ পত্ৰটো তেওঁলোকে কৰি দিছে ওকে তো এয়া চাওক ভিউয়াৰ্স আপোনালোকে দেখিবলৈ পাইছে কিমান বাইক আছে বাহিৰত আৰু আমাৰ ইয়াত এজন কাষ্টমাৰক পালো তেখেতেও ৰিভিউ দিলে আপোনালোক বন্ধুসকল যিমানখিনি পাৰিলো এই ডিলাৰৰ বিষয়ে যিখিনি ডিটেইলছ আপোনালোকক জনাইছো আৰু ষ্টক এভেইলেবল বহুতো ষ্টক আপোনালোকক দেখাইছো আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাইছে যদি মোৰ পেজটো ফ'ল' কৰি দিব আৰু আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম তেতিয়ালৈকে সকলোকে ধন্যবাদ